মানে আজি আছোহি একদম আমাৰ বাহনী বাৰীত আৰু ইয়াৰ পৰা মানে বস্তু এটা আনিবলৈ আহিছোঁ আৰু কি বস্তু আপোনালোকে গম পাব তো ভিডিঅ'টো চাওঁগে भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब सब्सक्राइब कर लीजिए आसाम बॉय ब्लॉग को और सामने थका घंटा को भी दबा दीजिए বন্ধুসকল মানে আজি বহুত দিনৰ মূৰত আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈ আহিছোঁ আৰু আজি ভিডিঅ'টো মানে ব্লগ ভিডিঅ' নহয় আজি ভিডিঅ'টো মানে আপোনালোকক মানে আমাৰ ম'হৰ শিঙৰ পেপা মানে বিহুত প্ৰয়োজনীয় হোৱা ম'হৰ শিঙৰ পেপা ম'হৰ শিঙে নবনাই মানে আজি আমি আপোনালোকক মানে এটা বেলেগ বস্তুৱে বনাই দেখুৱাম মানে যিটো হৈছে বাঁহৰ মুঢ়া হয় বাঁহৰ মুঢ়া আপোনালোকক মানে হেৰি বনাই দেখুৱাম আৰু ইয়াত আছে ইয়াত আমি তিনিটা বাঁহৰ মুঢ়া আনি দিছোঁ আৰু এটা মানে অলপ চলপ চুটি আছোঁ তাৰপিছত আজি আপোনালোকক বনাই দেখুৱাম বাঁহৰ মুঢ়াৰে পেপা কেনেকৈ বনায় তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকেও ঘৰতে বনাব পাৰিব বাঁহৰ মুঢ়াৰ পেপা তো আপোনালোকে ভিডিঅ'টো এণ্ডলৈকে চাব আৰু এতিয়া আমি ষ্টাৰ্ট কৰি যাওঁ এইবিলাক তো আপোনালোকে চাব বুলি আশা কৰিছোঁ তো বলক মেমাটো বনাবলৈ আৰম্ভ কৰোঁ পেপাটো বনোৱাৰ আগত মানে ইণ্টৰটো দি লওঁ মানে মোৰ ভাগৰ ইউটিউব চেনেলৰ ইণ্টৰটো তো হাই হেল্ল' নমস্কাৰ নকৰিবা তিৰস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল আসাম বয় ব্লগ তো চলিয়ে আজ কা কাৰ্যক্ৰম শুৰু কৰতে হে মানে এতিয়া বাঁহৰ যোনখিনি শিপা ন সেইখিনি কাটি ল'ব লাগিব তো বাঁহৰ মুঢ়াৰে বনামতো সেইকাৰণে মানে এইখিনি শিপাখিনি কাটি ল'ব লাগিব একদম ছাইডত শিপা লাগি আছে তো এইখিনি কাটি আছোঁ একদম ধুনীয়াকৈ কাটি লওঁ আপোনালোকে চাই থাকক ইমানটো হৈছেকে আৰু এতিয়া ইয়াক আৰু চুচিব লাগিব ইমানটো হৈছেকে এতিয়া আগতে এনেকুৱা আছিলে আপোনালোকে দেখিছিলে নহয় এতিয়া এনেকুৱা হৈছেকে তাৰপিছত আৰু অকণমান চুচি লওঁ অকণমান পেপাৰ ৰূপ আহিছেগে তো আৰু আহি যাব এতিয়া পেপাৰ ৰূপ আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ডলৈকে
গাইজ এতিয়া পেপাৰটো ইমানখিনি কমপ্লিট হ'লগৈ আৰু তাৰপিছত এতিয়া আৰু অকণমান চুচিব লাগিব মানে চুচি পেলাই এইটো দুফাল কৰিব লাগিব দুফাল কৰি পেলাই তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকক তাৰপিছত একদম মজাকৈ হৈ আছে তো আপোনালোকে চাই থাকক তেনেকৈ চুচি আছোঁ তাৰপৰা এইফালে আৰু বনি আছে বাৰু এইফালে পেপাৰ বনি আছে তো এইটো মই ধুনীয়াকৈ এতিয়া কটাৰীয়ে চুচি পেলাই তাৰপিছত দুফাল কৰোঁ তাৰপিছত আপোনালোকক বনাই দেখুৱাই দিম একদম মজাকৈ একদম বজাই দেখুৱাম আপোনালোকক দেই বজাই দেখুৱাম তো চাই থাকক ভিডিঅ'টো একেবাৰে এণ্ডলৈকে চাই থাকক একদম মজাকৈ এতিয়া পেপাৰটো মানে দুফাল কৰি ল'লোঁ কৰটা কাটি ধুনীয়াকৈ সমানকৈ কাটি পেলাই দুফাল কৰি ল'লোঁ এতিয়া এই দুটা মানে ভিতৰ মালখিনি উলিয়াব লাগিব তাৰপিছত উলিয়াই লৈ পেলাই আপোনালোকক দেখুৱাইছোঁ একদম এইবিলাক যোগাৰ কৰি দিছোঁ উলিয়াবলৈ তো অকণমান মানে কৰতে অকণমান লৈ গ'ল এইখন তো এইবিলাক দেখুৱাব নোৱাৰি এইটো লৈ গ'ল তো সেইকাৰণে মানে অকণমান দিগদাৰ হৈছে এতিয়া এইটো হেৰি কৰোঁ এতিয়া মানে আমাৰ পেপাৰটো আধাখিনি হ'ল আৰু মানে এইখিনি ভিতৰখিনি খুলি ল'লোঁ একদম ধুনীয়াকৈ দুইফালে তাৰপিছত এতিয়া এইকেইটা আঠা লগাই পেলাই অকণমান শুকাবলৈ দিম তাৰপিছত আঠাটো লগাই পেলাই অকণমান শুকাবলৈ দিওঁ তাৰপিছত অকণমান দেৰিকৈ আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হ'ব কি হ'ব দেই আপোনালোকে একদম ভিডিঅ'টো চাব তাৰপিছত মানে শুকুৱাই মেলি লোৱাৰ পিছত একদম ধুনীয়াকৈ আঠা চাঠা লগাই পেলাই তাৰপিছত এনেকুৱা হৈ যাব পেপাৰটো তাৰপিছত এনেকুৱা হৈ গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ একদম এনেকুৱা হৈ যাব তো ইটো এনেকুৱা হৈ যাবগৈ তো এইটো মানে এতিয়া এইটো পেপাৰ এনেকুৱা হৈ যাবগৈ ইটো বনাই আছোঁ ন যোনটো সেইটো এনেকুৱা হৈ যাবগৈ মানে সেইটো শুকাব লাগিব অকণমান কেঁচা হৈ আছে সেইকাৰণে অকণমান শুকাবলৈ থৈছোঁ আৰু এইটো নিচিনা হৈ যাব ধুনীয়া তো আপোনালোকে যদি কাৰোবাক লাগে মোৰ কণ্টেক্ট নম্বৰটো দি থোৱা আছে তলত আপোনালোকে কণ্টেক্ট কৰিব পাৰে তো মই মানে বনাই মেলি ধুনীয়াকৈ দি দিম এইবিলাক চব বনাই দিম তাৰপৰা আপোনালোকে কণ্টেক্ট কৰিব তো আজিলে ভিডিঅ'টো ইমানে আছিলে যদি ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলে বাই বাই আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ৰ লগত বাই বাই